গুড মৰ্ণিং হেল্ল' অসম আজি আপোনালোকৰ ওচৰত নতুন এটা ব্লগ লৈ আহিছোঁ ব্লগটো ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰি দিব যিহেতু আজি সোনকালে উঠিছোঁ দেখিছে আপোনালোকে সোনকালে উঠিছোঁ সোনকালে উঠি এতিয়া গা পা ধুম আৰু আজি এফালে যাম যিহেতু দেওবাৰ আজি মানে কি হয় আজি য'লৈ যাম সেইটো কোনো ধৰণৰ মই এইবিলাক ফুৰিব নহয় আজি বহুত এটা ডাঙৰ কামত যাম আৰু সকলোৱে চাই থাকক আৰু চাই থাকোঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব মানে কি হয় ৰেডি হৈ গৈছোঁ মোৰ বস্তু বান্ধি লৈছোঁ বিশেষকৈ ড্ৰেছযোৰ পিন্ধা নাই এতিয়া মই পেণ্টে টপ এটাই পিন্ধিছোঁ চ' মই ড্ৰেছটো সলাব আছে ড্ৰেছটো সলালে আমি ৰেডি হৈ যাম আৰু গৈ থাকিম আৰু এটা কথা কৈ লৈছোঁ আজি যিটো কামত যাম মানে সেইটো কাম মোৰ জীৱনৰ চবতকৈ ডাঙৰ কাম মানে কি হয় মই বহুত বেছি ভাল পাইছিলোঁ মোৰ এটা আশা আছিল সেই আশাটো পূৰণ হ'ব গৈ আছে আজি মই যিটুকুৰা ঠাইলৈ যাম আপোনালোকেও যদি পাৰে সেইটুকুৰা ঠাইলৈ আহিব আৰু মই ভাবোঁ আপোনালোকে জেগাটুকুৰা মই য'লৈ যাম সেইটুকুৰা ভাল পাব আৰু মানে কি হয় মানে আপোনালোকক মই মানে নিজেই নিজৰ অনুভৱটো বুজাব পৰা নাই কিমান এটা মোৰ ভাল লাগি আছে আজি আৰু ফাইনেলি মই কি হয় যামকৈ ভাবি আজি যাব পালোঁ আৰু আজি যি কামটোত ওলাইছোঁ আজি আচলতে মই এটা মানে মই কৰি থকা জবটো BGC কোম্পানীলৈ ধন্যবাদ যাচিছোঁ কাৰণ মই এনেকুৱা এটা জেগালৈ তেওঁলোকে মোক মানে তেওঁলোকৰ জৰিয়তে আমি যাব পাম মানে কিমান এটা সৌভাগ্যৰ কথা এখন শাৰী পিন্ধিছোঁ দেখিছে আৰু এপাত পিন্ধিছোঁ ইমান চিম্পুলকৈ ওলাইছোঁ আজি আৰু আজি আশা কৰোঁ সকলোৱে ভাল পাব ভিডিঅ'টো চ' চাই থাকক আগলৈ নে কি আমি ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ থাকিম চাই থাকক ইয়াৰ মিষ্টাৰ প্ৰদীপ ওলাই আহিছে এতিয়া আমি মানে টাউন পাইছোঁ সেই টাউনেদি পিনে গৈ আমি এতিয়া যোনটো ঠাইত গৈ আছোঁ লাহে লাহে আমি গৈ পামগৈ আৰু আপোনালোকে পাহৰি নাযাব যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব या আমাৰ ষ্টাফৰ মানুহ হয় ৰাজশ্ৰী দত্ত ন ইয়াত দেখিছে আমি আহি গ'লো আপোনালোকে সকলো দেখিছে আৰু সকলো আগবাঢ়ি আহক ইয়াত বিস্কুট দিছে দিছে নবনা বহুত সৰু ছোৱালী 17 বছৰ হৈছে কি কৈছে কিমান বছৰ আছে তুমি হেকে ভেকচিন দিছে যে কি লো তুমি জুৰ ব্যৱস্থা নাম লাগি ৰৈছে আৰু মই সিটা আৰু কিবা এটা চলাটা বিনি কৰিছে দত বুনো আনি বিনো মই ৰাখিলো এটা নাম না ইচিনা ধৰ না মই বিনো লাগিলে নেকি নামতে মোৰ নাম নালাগে আপুনি ধুনীয়া কৈছে আপুনি ধুনীয়া কৈছে নিউজকে আগত মই কৈ ডালো আছে কৈ দিলো এইটো গুছি নিউজ প্লাস ছোৱালী 12 বছৰ ছোৱালী লাজ দিদি মাহি কৈ থাকে আহে ইয়াত মানে আৰ্থিকভাৱে যিসকল দুৰ্বল তেওঁলোকক সকলোৱে মানে সহায় কৰক সকলোৱে যাতে তেওঁলোকক সহায় কৰক তাৰ আপোনালোকেও সহায় কৰক আমিও ওলাই আহিছোঁ আমাৰ কোম্পানী BGC কোম্পানীও ওলাই আহিছে সহায় কৰিবলৈ আৰু লগতে ময়ো গৈছিলোঁ আৰু সকলো আগবাঢ়ি আহক দেই ইমান এটা ধুনীয়া পৰিৱেশ আৰু কি হয় আমি ফিল্ডলৈ পাতি অকণমান ব'লা অকণমান মোক খোৱা আহিব লাগিব আগে বুট চুটটো পিন্ধিব লাগিব ন মই অ' এইটো কেনে যোৱা
লগতে আমি এতিয়া মানে কি হ'ল আমি ঠাইখিনি ফুৰিব অলপ ফুৰিব চালোঁ মানে কি গাঁওখন অকণমান চালোঁ আচলতে গাঁওখন মানে পানীয়ে আজি দুদিনৰ আগত পানীৰে ভৰ্তি হৈ আছিলে গাঁওখন ঘৰ দুৱাৰ চব মানে পানীত আছিলে চ' এতিয়া লাহে লাহে শুকাইছে আমিও চাবলৈ গ'লোঁ ইমান আহিছোঁ আকৌ ইমান কষ্ট কৰি তোমালোকৰ ঘৰ পিনে ঘৰ কোনটো কালি আনিনি মই যোৱা আকৌ হাতী পিনে মোক বাঁহে কাটিলে ভৰে আনিলে যাওঁ ওলাব এদিন আনি নিতি কি কৰিছা কি ভিডিঅ' বনাই আছে নেকি 20 তাৰিখৰ মিটিংখন কেনেকুৱা হ'ব মানে কি চিষ্টেম হ্যাঁ আগৰ লিখা এখনে গাঁও ন পিনে মানে কি ও ইয়ে পানী চোৱা পিনে মানে কি নহয় এফালে পানী আছে আগৰ লিখা গামছা পিনে মানে কি কমিলে দিয়া গামছা পিন্ধাব পাৰে তুমিচোন আকৌ এই নামৰ এইফালে পানী হৈছিলে কমিলে চোৱা কিমান ওপৰলৈকে পানী হৈছিলে চোৱা পোজগিটা চোৱা ইছ হয় নাই তুমি আকৌ পাবা নহয় এইবোৰ দিব নে এবাৰ ছুপাৰভাইজাৰ হয় ভাই অ 20 তাৰিখে আছে নহয় আজি মোৰ আছিলে পাই ইউথ কংগ্ৰেছৰ এইবোৰ কংগ্ৰেছৰ মানুহৰ মাজত কি মানে ধৰি লওক দলিয়াই দিলে নেকি কি কংগ্ৰেছ ভাল আছে এই বিলাহীৰ দাম 130 টকা কোনোবা দিন হৈছিলে কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ দিনত ৰাস্তা উন্নতি হৈছে ডেভেলপ হৈছিলে শিক্ষা ইমান ডেভেলপ হৈছিল বাৰু ঘূৰো ফিল্ডলৈ দেৰি হ'ব সেইটো দিনৰ যিটো বস্তু কিনিবলৈ দাম আছিল তাতকৈ বেছি দামলৈ কিনিব দামটো বাঢ়িছে কিন্তু বস্তুটো কিমান ডেভেলপ হৈছে ন ডেভেলপ হৈছে এটা ফালৰ পৰা মানে ডেভেলপ কৰিছে দেই এটা ফালৰ পৰা চুচি লৈছে বস্তুটো তুমি কংগ্ৰেছৰ মানুহজন কৈছোঁ অকণ কথা বিজেপি ময়ো নিদলীয় মই নিদলীয় ৰিকু মানে বেয়া ভিডিঅ' চাইছোঁ জেলাছ হৈছে নেকি প্ৰাঞ্জল যাৰ জেলে চেলে গোন্ধ এটা পাইছোঁ পিছে মই পইচা কি খৰচ হ'ল জানো ভাই ৰ'দ মিলাবি কাইলৈ কালি যাওঁতে খৰচ নাই হোৱা গাড়ী ভাড়া কিমান গাড়ী ভাড়া কিমান নাজানো 500 টকা কমকৈ লৈছে 500 টকা কম ওলালে তোমাৰ পৰা এই মজা ছুপাৰভাইজাৰ হয় বুলি ন 10 এনেই কিমানমান খালি গ'ল এটা মানুহ যদি খৰচ কৰিছে মই দিনে খাই তিনিটা এৰিয়া মেনেজাৰ যাওঁতে মই আৰু এটা মাছ মেনেজাৰ যাওঁতে মই খৰচ কৰিলোঁ ছুপাৰভাইজাৰতে খৰচ কৰিব লাগে আমাকো পিছলৈ ডিগ্ৰী হ'লে আনিব পাৰিলাহেঁতেন আকৌ তেনেকৈ পোৱালি মাৰি তাতে এই টিংকু ছাৰ নহয় মানে ছাৰ তাৰ পৰা আহি আমি তাৰপিছত বাহঁতৰ ঘৰলৈ যাব ওলালোঁ চ' ভাবিলোঁ বাহঁতৰ ঘৰৰ পৰা আহোঁ বাইকখন সেইকাৰণে ঠিক কৰি লৈছোঁ আৰু এয়া ভিনি ভাগিন এয়া ভিনি এয়া ভাগিন ওৱান দেই ভাগিন ওৱান এয়া ভাগিন টু আমাৰ আলু এয়া মা আৰু দেখাই আছোঁ এজনী আমাৰ ভেপেচি আলু পিটিকা আলু পিটিকা তাই মানে আলু বেছিকৈ বনাই দেই ভাগিন ঠিক প্ৰথমতে দেখালোঁ কৈ দিয়া আকৌ কিবা এটা লাইক ছাবস্ক্ৰাইব কৰি দিয়া আকৌ ভিডিঅ' একদম অথনিৰ পৰা তুলি আছোঁ একদম মিষ্টাৰ প্ৰদীপ গগৈ ন প্ৰতিদেৱ মানে সিহঁতৰ মহাক দেই দিনটো আজি ইয়াতে থাকিলোঁ ইমানে ভাল লাগিছে আহি পিনে মানে যাবলৈ মন নাই যোৱা তুমি সঁচাই ধুনীয়া বুজিলো এতিয়া লিহিৰ দেহৰে কৰিছা জাননে আজি লাষ্টত ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ সকলোকে ধন্যবাদ জনালোঁ